Hello everyone, নমস্কাৰ মোৰ নাম জুবিতাৰ গোস্বামী ওয়েলকাম টু মাই চেনেল মোৰ ভিডিও টাইটেলটো চাই গম পাইছে যে আজি আমি উইটনেছ কৰিব গৈ আছো ইণ্ডিয়াছ লংগেষ্ট ৰিভাৰ ৰোপৱে দ্যাট টু ইজ ইন আৱাৰ সিটি গুৱাহাটী সো আই এম প্ৰিটি এক্সাইটেড যোৱাকালি আমাৰ ইয়াতে ইনগ্ৰেশ্যন হৈ গ'ল আৰু ইভিনিং আহি মই সুধিছিলোঁ যে পাব্লিকে কেতিয়াৰ পৰা আহিব পাৰিব সো দে হেভ ইনফৰ্ম আছ ডেট 8টা বজাৰ পৰা পাৰিব অলপ সময় ৰখাৰ পিছত আমি টিকেটৰ কাৰণে লাইন ধৰিব আহিলোঁ ভিতৰলৈ সোমাই আৰু টিকেটৰ প্ৰাইচবিলাক এফৰ্ডেবলে হয় 100 ৰুপিছত আপুনি আপ ডাউন কৰিব পাৰে আৰু এবাৰ গ'লে 60 ৰুপিজ হয় এণ্ড আজি মই মোৰ মাৰ লগত আহিছোঁ চ' লেটছ এনজয় আৰু এনেকৈ টিকেট চেকিং হোৱাৰ পিছত আমি লিফ্টেৰে উঠি আহিলোঁ এয়া আমি আমাৰ ৰোপৱে ট্ৰলিত এণ্টাৰ কৰিলোঁ এণ্ড য়েছ উই আৰ দ্য ফাৰ্ষ্ট বেচ চ' প্ৰিটি এক্সাইটেড উমানন্দ আমি ইয়াৰ ওপৰদি পাৰ হৈ যাম চ' বিৰাটে ধুনীয়া ভিউ আপোনালোকে নিশ্চয় আহক আৰু উপভোগ কৰক ইয়াতে নাহাকে আপোনালোকে এইটো ফিল কৰিব নোৱাৰিব আৰু এয়া আমি উমানন্দৰ প্ৰাকৃতিক সৌন্দৰ্য ওপৰৰ পৰা উপভোগ কৰিছোঁ What a beautiful view আৰু অতি কম সময়তে 7 মিনিটৰ ভিতৰতে আমি নৰ্থ গুৱাহাটী আহি পাইছোঁ আৰু ইয়াতেও বিৰাট ধুনীয়া ভিউ বিৰাট ধুনীয়াকৈ জেগাখিনি সজাইছে ইয়াতে আপুনি ৰেষ্ট কৰিব পাৰে আৰু পানীৰ ব্যৱস্থা আছে আৰু লাহে লাহে বেলেগ বস্তুৰ খোৱা বস্তুৰ ব্যৱস্থা হ'ব সঁচাকৈ বিৰাট ধুনীয়া নহয়নে কেনেকুৱা লাগিছে আশা কথাটো নাছিল নাহে ভয়তে খুব ভাল লাগিছে কৰোণা ক'বলৈ গুচি গ'ল যেন লাগিছে আই এম ডেফিনেটলি গোয়িং টু কাম টু দিছ প্লেচ মোৰ এণ্ড ইভিনিংটো আৰু এবাৰ আহিমেই ইয়াতে দৌল গোবিন্দ মন্দিৰো আছে আপুনি ইচ্ছা কৰিলে দৰ্শন কৰিব পাৰে ফটো উঠিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া জেগা আছে আৰু আপুনি ইয়াতে 3 আৱাৰ্ছলৈকে থাকিব পাৰে এটা আপ ডাউন টিকেটত So yeah, it's very beautiful experience you can have in an affordable price. আৰু আপুনি যদি ৰখিব নিবিচাৰেও তেতিয়া একো কথা নাই আপুনি লগালগ ৰিটাৰ্ণ যাব পাৰে অলপ সময় ৰখাৰ পিছত মা আৰু মই এতিয়া ৰিটাৰ্ণ যাব ওলাইছোঁ আৰু এখন ট্ৰলি আহি আছে সিফালৰ পৰা কণ্টিনিউৱাছ অহা যোৱা হৈ আছে চ' ভাল ছিষ্টেম ভাল লাগিছে অভাৰঅল So yeah, আমি আহি পালোঁ and that's it for today. আৰু আশা কৰোঁ আপোনালোকে মোৰ ফাৰ্ষ্ট ব্লগটো চাই ভাল পালে আৰু যদি ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰেছ দ্য বেল আইকন ফৰ মোৰ ন'টিফিকেশ্যন and thank you so much.